Bohag bihu nangkile boma porhut Assam arlu kisik kidang mate isi project atumona sonsi Japon bomlo. La sonsi DRDA ke parlo Assam Rural Livelihood Mission mate ASRLM atum patir PC Karbianglong ahempi di purong supi kasa pathua klam sarsing teron multipurpose sports complex adum Gurudwara atheng nolong nipli apharman Asomi Bohagi Mela paman ponlo. Patumi arni kang sampor phai ki thom aporalom Karbianglong Thomas Council IM Tilutema Hasnu arideng pensi pangpu ponlo. Labang sopi Karbianglong Thomas Council Secretary Anparta PD Dilip Terang Penpen SSG CLF hehui pangrumpet thongkep anbak mithang kasilama hormu Anparta ki e karche pen ki paklang hormu chilandu nintilo. Laso kilan EM lapen Secretary tumpen langcharilo. Laso hut kilan ISSG lapen CLF tumpen chingki chithan tikanglo. Aphi alom suapan kangpua mai ingnilo. Kangpua mai long EM Tilutema Hasnu ke jai ke BJP kechari arat pangri pen aro sumar tumaphan kangthur jia phan pusi ongdung asai dengponlo. Lasianutin aro sumar tumtame alechu endunangji. Asomi Bohagi Mela 2025 9 এপ্ৰিলৰ পৰা 12 এপ্ৰিললৈকে যোনটো উদযাপন কৰিবলৈ আমাৰ সকলো বাইদেউসকল আমাৰ যোনটো আসাম ষ্টেট ৰুৰেল লাইভলিহুড মিছন এছআৰএলএমৰ আণ্ডাৰত যিখিনি ক্লাষ্টাৰ লেভেল বা ব্লক ৱাইজত আমাৰ সেলফ হেল্প গ্ৰুপ সকল আছে তেখেতসকলে নিজৰ নিজৰ যোনটো ইনবাউণ্ড কোৱালিটিজ আৰু নিজৰ যোনটো অৰ্গেনিক প্ৰডাক্ট আৰু হেণ্ডলুমৰ পৰা আৰম্ভ কৰি মানে হেণ্ডমেড কাপোৰ কানিৰ পৰা আৰম্ভ কৰি খোৱা বস্তু খাদ্য যোনটো অৰ্গেনিক ঘৰত হয় বা জংঘলত আমি সদায় দৈনন্দিন ব্যৱহাৰ কৰা হয় খাদ্যখিনি লৈ পেলাই তেওঁলোকে ইয়াত প্ৰদৰ্শন কৰিছে এইখিনি সুবিধা আমাৰ ডিপাৰ্টমেণ্টৰ পৰা DRDA পৰা আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্ট যদি SRLM এই পৰাও সহযোগত তেওঁলোকে আজি এই প্ৰদৰ্শন কৰিবলৈ সুবিধা পাইছে সকলোকে মই ৰিকুৱেষ্ট কৰিছোঁ যাতে তেওঁলোকৰ এইখিনি যোনটো 4 দিনীয়া আছে সেইখিনিত আহি পেলাই সকলোৱে উপভোগ কৰিব আৰু চাব তেখেতসকলক উৎসাহ দিব বুলি মই আশা কৰিছোঁ আজি এইখন মেলা অসমী বহাগী মেলা বহাগ মাহৰ এক মেলাত মানে উদ্বোধন কৰিব পাৰে মই সুখী আজি সকলোকে কাৰ্বি আংলংবাসীক মই সেইটোৱে জনাব বিচাৰিছোঁ এই আমাৰ যোনটো অৰ্গেনিক খাদ্যখিনি আছে আমি সেইখিনি কনচাৰ্ণ হৈ আমি এইটো এডপ্ট কৰিব লাগিব নিজৰ ঘৰত নিজৰ চোতালত নিজে খেতি কৰি নিজে বাগান কৰি আমি অৰ্গেনিক খাদ্যবিলাক গ্ৰহণ কৰা আমি আৰম্ভ কৰিব লাগিব আমি অকল কেমিকেলছ মিক্সড থকা আমি খাদ্য খালে নহ'ব আমাৰ নিজৰ স্বাস্থ্য নিজৰ যোনটো মেণ্টেল এণ্ড ফিজিকেল ফিটনেছ আমি মেইনটেইন কৰিব লাগে আমাৰ যোনটো আমি ভৰাওঁ আমাৰ পেটত আমি ভৰাওঁ এইটো খাদ্য আমি সুৰক্ষিত ধুনীয়াকৈ মানে পৰিষ্কাৰ খাব পাব লাগিব তেতিয়াহে আমাৰ ল'ৰা ছোৱালী আমাৰ ভৱিষ্যত প্ৰজন্মৰ চবে মানে ছেফটি হ'ব। নিউজ ৰিপৰ্ট কাৰ্বি আংলং লাইভ।